হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পম্পিজ কিটচেন। আজি লৈ অহা হৈছে তেল কাৱৈ ৰেচিপি। তাৰ কাৰণে কাৱৈ মাছ ধুই নিমখ হালধি সানি লোৱা হ'ল আৰু খুব ভাল লাগে এবিধ ৰেচিপি আচলতে। আৰু আজি ৰেচিপিবিধ সীমান্তই প্ৰস্তুত কৰিছে, সেয়ে ভাবিলোঁ ভিডিঅ' হিচাপে আপোনালোকলৈ লৈ আহোঁ। ইয়াৰ পিঁয়াজ কাটি ল'লে প্ৰথমে। এতিয়া এটা মিক্সি জাৰত পিঁয়াজখিনি দি খুব ধুনীয়াকৈ এটা মিহি পেষ্ট প্ৰস্তুত কৰি লোৱা হৈছে। আৰু লগতে অলপমান গোটা মছলা দিয়া হ'ব। সেইখিনি হৈছে জিৰা, জলকীয়া, শুকান জলকীয়া, আদা, নহৰু গোটেইখিনি এটা মিহি পেষ্ট প্ৰস্তুত কৰি লোৱা হ'ল। আৰু এতিয়া এখন কেৰাহীত তেল দিয়া হৈছে আৰু তাতে মাছকেইটা খুব ধুনীয়াকৈ ভাজি লোৱা হ'ব। খুব বেছি ভাজিব নালাগে, যিহেতু সদায় জোলৰ মাছটো আচলতে কম ভাজিব লাগে, তেতিয়া সোৱাদটো বেছি হয়, জোলখনৰ সোৱাদটো বেছিকৈ ওলায় আচলতে। এতিয়া মাছকেইটা ভাজা হৈ গৈছে। এইদৰে এখন প্লেটত কাঢ়ি ৰখা হ'ল আৰু লগতে সেইখিনি তেলতেই কেইটামান কালজিৰা দিয়া হৈছে আৰু লগতে যোনখিনি পিঁয়াজৰ পেষ্ট প্ৰস্তুত কৰি লোৱা হৈছিলে, পিঁয়াজৰ পেষ্টখিনি দিয়া হ'ল। খুব ভালকৈ লৰাই দিয়া হৈছে আৰু লগতে এটা বিলাহী এইদৰে টুকুৰা টুকুৰা কৰি কাটি তাৰ লগত দি দিয়া হ'ব, যিহেতু কালাৰটো খুব ধুনীয়া হয় বিলাহী দিলে। এতিয়া এয়া বিলাহীটো, কাটি লোৱা বিলাহীটো এইদৰে মছলাখিনি দি দিয়া হৈছে। খুব ভালকৈ লৰাই ল'ব লাগিব যেতিয়ালৈকে বিলাহীটো গলি নাযায়। আৰু লগতে হিচাপ অনুসৰি নিমখ দিয়া হ'ল আৰু হিচাপ অনুসৰি হালধি, আৰু লগতে কালাৰটো ধুনীয়া হ'বৰ কাৰণে অকণমান জলকীয়া গুড়ি দিয়া হৈছে। খুব ভালকৈ মছলাখিনি এইদৰে ভাজি থাকিব লাগিব। এয়া মছলাখিনি ভাজ খাইছে, তাৰ লগতে যোনখিনি জিৰা জলকীয়াৰ পেষ্টখিনি সেইখিনি দি দিয়া হ'ল। আকৌ পুনৰ এবাৰ ভালকৈ লৰাই আটাইখিনি মছলা ৰঙচুৱা হোৱালৈকে আকৌ ভাজি থাকিব লাগিব আৰু প্ৰায় 5 মিনিটমান সময় অকণমান ঢাকোনত ৰখা হৈছে। এয়া চাওক, 5 মিনিটমান সময় হৈ গ'ল মছলাখিনি ধুনীয়াকৈ ভাজ খালে। লগতে অকণমান চেনি দিয়া হৈছে, তেতিয়া আচলতে কালাৰটো আৰু সোৱাদটো বৰ ধুনীয়া হয়। আৰু এতিয়া হিচাপ অনুসৰি পানী দি দিয়া হ'ল। পানীটো খুব বেছি দিব নালাগে। এতিয়া এয়া পানীখিনি উতলিবলৈ দিয়া হ'ল আৰু লগতে ভাজি থোৱা কাৱৈ মাছকেইটা দি দিয়া হৈছে। এই আঞ্জাখন আচলতে খুব বেছি সোৱাদ ভৰা হয়, খাবলৈ খুব ভাল। তেল কাৱৈ আৰু ভাতৰ জুতি সঁচাই এটা অপূৰ্ব জুতি। এয়া প্ৰায় 10 মিনিটমান সময় আকৌ ঢাকোনত ৰখা হৈ গৈছে। প্ৰায় 10 মিনিট হ'ল, খুব ধুনীয়াকৈ আমাৰ তেল কাৱৈখন প্ৰস্তুত হৈ গৈছে। কালাৰটো যে ইমান ধুনীয়া হৈছে। আৰু এয়া আপোনালোকে এতিয়া প্ৰস্তুত হৈ যোৱা তেল কাৱৈৰ আঞ্জাখন এইদৰে পৰিৱেশন কৰা হৈছে। এখন প্লেটত খুব ধুনীয়াকৈ পৰিৱেশন কৰা হৈছে। পৰিৱেশনটো আচলতে ভাল হ'লে দেখিও খুব ভাল লাগে আৰু খুব জুতি লগা হয় এই ৰেচিপিবিধ। আপোনালোকে ৰান্ধি নিশ্চয় এবাৰ খাই চাবচোন। আশা কৰোঁ আজি ৰেচিপিটো ভাল পাব আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ দিব। আৰু মোৰ চেনেল পম্পিজ কিটচেন চাই থাকিব আৰু ধুনীয়া ধুনীয়া ৰেচিপি লৈ আহি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।